৭২ চনতে সিদ্ধান্ত লৈছিল যে ৫ জন বিশ্ব পৰিৱেশ হিচাপে মানিব লাগে আৰু ১৯৭৩ চনত এই দিৱসটো পালন কৰা হৈছিল আৰু মানৱ সমষ্টিত শালবাৰীত আজি পত্য অনুষ্ঠান কৰিলে। এটা হ'ল শালবাৰী কলেজত প্ৰথম আমি গছপুলি ৰোপণ কৰি এই ছাত্ৰ ছাত্ৰীৰ মাজত আমি এই পৰিৱেশটো আৰম্ভ কৰিলোঁ এই দিৱসটো। দ্বিতীয়তে অতি উৎসাহজনক কথা যে আমাৰ পিলপিলি সন্থা শালবাৰী বৰ উৎসাহজনকভাৱে তেওঁলোকে এই অনুষ্ঠানটো আৰম্ভ কৰিছে আৰু মই উপস্থিত হৈ ভাতৃসকলক উৎসাহ জনালোঁ আৰু তেওঁলোকে আনন্দ পালে আৰু ময়ো আনন্দ পাই দুটা গছপুলি ৰোপণ কৰি এই অনুষ্ঠানটো জড়িত হৈ আনন্দিত হৈছোঁ। তেওঁলোকে সঁচাকৈ বৰ ভাল পৰিৱেশত এই অনুষ্ঠানটো আৰম্ভ কৰিলে তাৰবাবে তেওঁলোকক ধন্যবাদ কৰিছোঁ। বিশ্ববাসী সমূহ ৰাইজক এই চেগতে ধন্যবাদ জ্ঞাপন কৰি এডাল গছপুলি যেনেকৈ আৰু প্ৰতিপালন